মোৰ প্ৰিয় বন্ধুসকল ডেভিড আছাম 21 ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু এই সময়তে আমি আহি পাইছোঁহি বৰ্তমান ডিমৌ আৰু আপোনালোকে অলৰেডি থাম্বনেইল দেখি গম পালে যে আমি গৈ আছোঁ বাৰ্থডে খাবলৈ ভাগিনৰ বাৰ্থডে আৰু এছক ডিমৌ পাইছোঁহি একদম চিকচিকাই আছে দোকানবিলাকৰ লাইটৰ পোহৰত আৰু ইয়াৰ পৰা আৰু বহুত দূৰ যাবলৈ আছে আন্ধাৰ হৈ গ'ল প্ৰায় এতিয়া 6:30 মান সময় হৈছে আৰু ইয়াত কিবা এটা যেহেতু বাৰ্থডে খাব গৈছোঁ কিবা এটা লৈ লওঁ বুলি ৰ'লোঁ অলপ দেৰি আৰু তাৰপিছতে কিবা এটা লৈ ল'ম তাৰপিছতে ইয়াৰ পৰা আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰি তো বাৰ্থডে গিফ্ট এটা লৈ ল'লোঁ আমাৰ পিণ্টুদাৰ দোকানৰ পৰা আৰু এতিয়া আমি ইয়াৰ পৰা যাম কথাটো এনেকুৱা হ'ল ডিমৌত যদিও ৰৈছিলোঁ কিন্তু তেনেকুৱা একো খাচ বস্তু নাপালোঁ সেইকাৰণে আগবাঢ়ি আহিলোঁ আৰু এই সময়তে আমি এতিয়া আছোঁ মৰাণ টাউনত আৰু আমি ইয়াতে বজাৰটো কৰি ল'লোঁ আৰু এইখন চাওক শ্ৰীৰাম মাৰ্কেট বহুতে চিনি পাই হ'বলা ডিমৌত থকাসকলে তো ইয়াতে কিবা এটা কিনি ল'লোঁ আৰু এয়া মোৰ বসন্তীখন গতিকে আমি এতিয়া পুনৰাই আকৌ ইয়াৰ পৰা আগলৈ যাম আমি আহি গ'লোঁ এই সময়তে মৰাণৰ যদু হোটেলত আৰু কিবা এটা খাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ আমাৰ ডেষ্টিনেশ্যন আমি এতিয়ালৈকে গৈ পোৱা নাই কিন্তু একাপ চাহ খাব মন গ'ল কাৰণে সেই হোটেলখনতে সোমাই ল'লোঁ আৰু একাপ চাহ খাই লওঁ আৰু আহি গ'ল মোৰ ফেভাৰিট গমৰ লাডু আৰু আমাৰ হোম মিনিষ্টাৰ গ্ৰেচিয়া খাব চিঙৰা सब 10 टकिया सिंघाड़ा दाम बढ़ी गल महंगाई हो रहा है बढ़ रहा है दाम बढ़ रहा है सब 10 टकिया ये 10 टका आमार बाइदेउहतर घर आहि पालोहि आरु आमार देरी हो गल बार्थडे गिर्जा आरम्भ हो गल हैप्पी बर्थडे टू यू हैप्पी बर्थडे टू यू हैप्पी बर्थडे डियर आज्ञा हैप्पी बर्थडे टू यू long life to you बर्थडे काम चलि আছে এই আমাৰ মৰমৰ মানাবাই কথাতে কি বুলি কয় অফলিয়া আৰু ইয়াত দেখাই দিছে আপোনাক কি বনিছে দেই আজি বাৰ্থডে এয়া সব কি ৰঙা ভাত মানে পোলাও আৰু এইটো গাই এইটো নেদেখাব এইটো চবে চিনি পায় এইটো আচল বস্তু চাওক ৰঙা দেখিছে ন লালমোহন নহয় এইটো মাংস দেই তাৰপিছত এইটো কিবা এটা বনাইছে আৰু নামটো পিছত ক'ম বাৰু খালে নিজে গম পাব আৰু এইটো মোৰ ভাগৰ কেক
এইকেইজনে মেইন ৰান্ধনি আমাৰ দেখিছেনে দুজন আৰু এইটো আমাৰ লাষ্ট বেচ আৰু আমাৰ মানে সকলোৱে খোৱা হৈ গৈছে সব আলহীবিলাক প্ৰায় গ'লেই এতিয়া ঘৰৰ মানুহকেইজনক আমি খাই লৈছোঁ আৰু এয়া ময়ো লৈ লৈছোঁ আৰু একেলগতে খাবলৈ আৰু কি খাইছোঁ দেখাই দিছোঁ এইটো চব চিকেন আৰু এইটো মিক্স ভেজ আৰু কিবা কিবি বহুত আছে দাইল চাইল আৰু আদা ভাতো আছে সব খোৱা নাই আৰু মই পোলাওটো বেছি ভাল আৰু এয়া আমাৰ মহামাহী আৰু প্ৰায় বাৰ্থডে সকলোবিলাক আলহী লৈ গ'ল আৰু সকলোৱে জিৰাইছে এতিয়া অলপ আৰু এইটোৱে আছিলে আমাৰ ভিডিঅ'টো সামৰিব লৈছোঁ যদি ভাল লাগিলে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ